হেল্ল' আসসালামু আলাইকুম নমস্কাৰ মই আজি ভিডিঅ'ৰ সন্মুখত আহিছোঁ তাৰ এটাই কাৰণ যে বৰ্তমান অসমত মুছলমানৰ ওপৰত যি টৰ্চাৰ কৰি আছে এজন মানুহ সকলোৱে চিনি পায় বৰ্তমান সময়ত ভাইৰেল হৈ আছে সেইজন মানুহ হৈছে মুস্তাফা কামাল সো তেখেতে নিজকে ভাবি আছে যে মইহি মহান আৰু বাকীবোৰ চব ভুল আৰে তেখেতে আগতে নিজৰ মুখেই কৈছে যে সত্যৰঞ্জন বৰা এজন ধৰ্মৰ ওপৰত কথা কয় আৰু সত্যৰঞ্জনক ভাল নাপায় মানে সত্যৰঞ্জনক ভাবুকি দিছে মুস্তাফা কামাল আজহাৰী নকওঁ সৰি মাফ কৰিব আজহাৰী নহয় মুস্তাফা কামাল সো তেখেতে কি কয় শুনি লওক সত্যৰঞ্জনে আমাৰ নবীজিক বেয়াকে কৈছে সত্যৰঞ্জন কেলে সত্যৰঞ্জনক 100টা সত্যৰঞ্জনক একে ঘণ্টাতে মই একে জাগাতে একেবাৰে চুপ কৰাই দিম ইমানখিনি পাৱাৰ মোৰ ওচৰত আছে প্ৰমাণ কৰি দেখুৱাম সময় আহি আছে ন সত্যৰঞ্জন কেলে পলাব সত্যৰঞ্জনক যোনে শিকাইছে সনাতন ধৰ্ম সেইজন মোক লাগিব ইছলাম ধৰ্মক গালি দিয়াৰ অধিকাৰ কোনে দিলে তেওঁ মই সুধিম নহয় আমিওতো গালি দিব পাৰো সনাতন ধৰ্মক আমি কেলে নিদিওঁ মই কেলে নিদিওঁ মোৰ চিন্তাধাৰা হৈছে নহয় আগতে নিজৰ ঘৰখন চাফা কৰা ভাই তাৰপিছত বেলেগৰ ঘৰ চাফা কৰা আৰু মই হিন্দু ধৰ্মৰ পিছত লগা নাই এইটো মোৰ উদ্দেশ্য মই হিন্দু পণ্ডিতসকলৰ ওচৰত যোৱা নাই নহয় তেওঁ নিজকে এনেকুৱা লাগে যে সত্যৰঞ্জনক ঘৰত গৈ পেলাই এতিয়াই যাম নেকি মই কথাৰ মানে শব্দ নাই যে তেওঁ কেনেকৈ কম আৰু মানে নীলাজৰ এটা শেষ থাকে কিন্তু ইয়াৰ কোনো শেষ নাই এনেকুৱা লাজ দিছে তথাপিও সি মানে উঠি পৰি লাগি আছে কিয় ভাই ইমান কেলে তোৰ যদি ইয়াত থাকিবলৈ মুছলমান ধৰ্মত থাকিবলৈ যদি ইচ্ছা নাই ত্যাগ কৰি দিব পাৰে কোৰাণ কি তই অকলে পঢ়িছ কোৰাণ সকলো ভুল আৰে 1400 বছৰ হৈ গ'ল মানুহে আজিলৈকে সেই কথাবোৰ আজি ধৰি ৰাখি আজি মুছলমান সমাজ আগুৱাই গৈ আছে আৰু আপুনি আহি কৈছে যে এইটো নহয় এইটো হোৱা নাই কি মানে কি হোৱাট ইজ দিছ কোৰাণ কি আপুনি পঢ়ে নেকি আপুনি এতিয়া নেকি মানে কোৰাণৰ ব্যাখ্যা কৰিব যে কেনেকৈ আছে কি হ'ব কি নহ'ব এজনেই অসমৰ ভিতৰত মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু পৃথিৱীৰ ভিতৰত এটাই কোৰাণ আৰু সেই কোৰাণটোৰ মতে সকলো মুছলমান চলি আছে আৰু আপুনি আহি কৈছে যে এনেকৈ আৰে এতিয়া কি হৈছে সি নিজেই পূজা কৰি আছে আৰে যদি পূজা কৰিবলৈ মন আছে আপুনি চাওক না পূজা কৰক কোনে বাধা কৰিব আজিলৈকেতো কোনো এনেকুৱা দেখা নাই যে মুছলমান ধৰ্ম মানুহে হিন্দু ধৰ্মক টৰ্চাৰ কৰি আছে কথা কৈছে তেনেকুৱা দেখা নাই পবিত্ৰ কোৰাণটো পঢ়িছে ভাল কথা আপুনি ইমান ব্যাখ্যা কৰিব নালাগে নহয় ব্যাখ্যা কৰা মানুহ আছে এটলিষ্ট আপুনি মনে মনে থাকক আমাৰ কাৰণে সমাজৰ কাৰণে গোটেই অসমৰ কাৰণে ভাল হ'ব আৰু এতিয়া আপুনি কি কৈছে যে পূজা কৰক মূৰ্তি পূজা জায়েজ আৰে আপুনি শিকাব নেকি মানুহক যে কোনটো জায়েজ কোনটো নাজায়েজ চাওক এতিয়া তেওঁ মুস্তাফা কামালে সত্যৰঞ্জনৰ হাতত হাত ৰাখি একেলগে পূজা পাঠ কৰি আছে চাওক না আপোনালোকে নিজেই চাওক মই মুখেৰে একো নকওঁ ভিডিঅ'টো চাওক কেনেকৈ পূজা পাঠ কৰি আছে আৰু মই যদি মন আছে পূজা পাঠ কৰিবলৈ পূজা পাঠ কৰা কিন্তু আমাৰ যি ধৰ্মৰ পোচাক আছে সাজ পোচাক আপুনিতো সাজ পোচাকৰ ওপৰতো কথা কৈছিল নে নাই আৰু তেওঁ এতিয়া টুপি পাঞ্জাবী পায়জামা লগাই তেওঁ পূজা পাঠ কৰি আছে প্ৰশ্ন হয় কিন্তু আপোনালোকে মাইণ্ড কৰিব তেওঁৰ কথাটো বহুত কথা কৈছে বহুত এটলিষ্ট আপুনি মনে মনে থাকক আমাৰ মুছলমান যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ক আপুনি কথা নক'ব আপুনি অলপ মনে মনে থাকক আপুনি নিজক লৈ অলপ ভাবক মানে আপুনি ইমান কথা নক'ব আমাৰ মুছলমানৰ ওপৰত দেই আৰু আমি যিদৰে আছোঁ তেনেকৈ যাবলৈ দিয়ক আপুনি কি পাছ কৰিছে না কৰিছে সেইটো আপোনাৰ ব্যক্তিগত কথা ইমান ভাইৰেল কৰিব নালাগে যে মই ইমান ডিগ্ৰী লাভ কৰিছোঁ দেই মানুহে বহুত ডিগ্ৰী লাভ কৰে কিন্তু এনেকৈ প্ৰকাশ নকৰে বুজিছে কি ক'ম আৰু আপোনালোকে সকলোৱে গম পায় চ' ডেফিনেটলি আমাৰ মুছলমান সমাজ বা হিন্দু সমাজ সকলো মানুহ একগোট হৈ জীয়াই থাকিব বিচাৰে কোনো কাৰো ধৰ্মক লৈ এনেকৈ কথা নকয় সকলোৱে দেখা হ'লে ধৰ্মক লৈ কথা নকয় বেলেগ কথা আছে সেইবোৰ আলোচনা কৰি থাকে কিন্তু ধৰ্মক লৈ যে এইটো ধৰ্ম নষ্ট সেইটো ধৰ্ম নষ্ট এনেকৈ কথা নকয় চ' মোৰ মতে সকলো মানুহ যিমান পাৰে নিজৰ ওপৰত অলপ ভাবক ব্যক্তিগত সমাজৰ ওপৰত অলপ ভাবক আজি আছোঁ কালি নাই কিন্তু আমাৰ চৰিত্ৰটো ঠিক থাকিলে মানুহে মৃত্যুৰ পিছতো মনত ৰাখিব যে সি মানুহজন ভাল আছিল কিন্তু আপুনি যিদৰে কাম কৰি আছে কোনো আপোনাক ভাল নকয়
চ' এইখিনি কথা ভিডিঅ' দুটা দেখুৱাইছোঁ ফাৰ্ষ্ট অফ অল তেওঁ সত্যৰঞ্জন বৰাক কেনেকৈ কথা কৈছিল আৰু সেই মানুহজনেই সত্যৰঞ্জনৰ হাতত হাত ৰাখি একেলগে পূজা পাঠ কৰি আছে কেনেকুৱা নিৰ্লজ্জ মানুহ আপোনালোকে নিজেই চাওক